নমস্কাৰ ৰাইজসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ আগত বৰ্ণনা কৰিবলৈ লৈছোঁ থাপ্পড় নামৰ মুভিখন। এই থাপ্পড় নামৰ মুভিখনত দেখুওৱা হৈছে আম্মু নামৰ এগৰাকী নাৰীৰ কাহিনী। আৰু এই কাহিনীটোৰ জৰিয়তে আমাক দেখুৱাব বিচৰা হৈছে কিদৰে এগৰাকী নাৰীয়ে নিজৰ জীৱনৰ সকলো সপোন সুখ পাহৰি আনৰ সপোনখিনিকে নিজৰ বুলি ভাবি লৈ সেয়া সম্পূৰ্ণ কৰিবৰ কাৰণে নিজৰ গোটেই জীৱনটো লগাই দিয়ে। আৰু তাৰ পিছতো সেই নাৰীগৰাকীয়ে পাব লগা সন্মানখিনিৰ পৰা সদায় বঞ্চিত হৈ আহিছে। আৰু যেতিয়া এই নাৰীগৰাকীয়ে নিজৰ সেই সন্মানখিনি পাবৰ বাবে মাত মাতে, তেতিয়া সেই নাৰীগৰাকী সকলোৰে ওচৰত দোষী হৈ পৰাৰ লগতে সকলোৰে দৃষ্টিত বেয়া হৈ পৰে। আৰু এগৰাকী নাৰীৰো যে আত্মসন্মান থাকে এই কথাটো এই মুভিখনত দেখুৱাবলৈ চেষ্টা কৰা হৈছে। আৰু এগৰাকী নাৰীৰো যে সন্মান পোৱাৰ অধিকাৰ আছে আৰু সুখী হোৱাৰ অধিকাৰ আছে এই কথাটো এই মুভিখনৰ জৰিয়তে আমাক দেখুৱাবলৈ বিচৰা হৈছে। মুভিখনৰ আৰম্ভণিতে আমি দেখা পাওঁ আম্মু, আৰু তাই এগৰাকী ঘৰ গৃহিণী আছিল। আৰু তাই গিৰিয়েকৰ নাম আছিল বিক্ৰম, আৰু বিক্ৰমৰ মাকো সিহঁতৰ লগতেই থাকিছিল। আৰু এই গোটেই ঘৰখনৰ ধ্যান ৰাখিছিল আম্মুৱে ৰাতিপুৱা শোৱাৰ পৰা উঠি ঘৰৰ কামৰ পৰা আৰম্ভ কৰি বিক্ৰমক ৰাতিপুৱা শোৱাৰ পৰা জগাই দিয়া, তাক চাহৰ যোগান ধৰা, তাৰ অফিচৰ সমস্যাবোৰৰ কথা শুনি তাক অলপ উৎসাহ দিয়া আদিকে ধৰি তাৰ মাকৰ চুগাৰ চেক কৰি দিয়া, তাৰ মাকক কোনটো ঔষধ কেতিয়া খাবলৈ দিব লাগিব এয়া যোগান ধৰা, আৰু বিক্ৰমৰ অফিচ যোৱালৈকে তাক খুৱাই বুৱাই আগবঢ়াই দিয়া, আৰু তাৰ অফিচলৈ নিবলৈ তাক টিফিন দি পঠিওৱালৈকে এই সকলো কাম আম্মুৱে কৰি গৈছিলে। আৰু এইদৰে তাই নিজৰ দায়িত্ববোৰ পালন কৰিছিলে, আৰু এই সকলোবোৰতেই তাই সুখী আছিল। আৰু বিক্ৰমৰ অফিচ যোৱাৰ পিছতেই তাই ওচৰতে সানিয়া নামৰ ছোৱালী এজনীক ডেন্স শিকাবলৈ গৈছিলে। আৰু সানিয়াই আম্মুক বহুত ভাল পাইছিলে। এই আম্মুৰ ঘৰতে সুনিতা নামৰ এগৰাকী কাম কৰা মানুহ আছিলে, আৰু তাই সদায় আহি আম্মুক তাই আৰু গিৰিয়েকৰ মাজত হোৱা কাজিয়াৰ কথা কৈছিলহি। আৰু গিৰিয়েকে তাইক যে মাৰপিট কৰে এই কথাটো কৈছিল, আৰু তাইক কথা শুনি আম্মুৱে হাঁহি থাকিছিলে। আনপিনে আকৌ আমাক দেখুওৱা হৈছে নেত্ৰা নামৰ উকিল এগৰাকীক। আৰু এই নেত্ৰাৰ গিৰিয়েক আছিল ৰোহিত, আৰু ৰোহিত এজন বহুত সফল সাংবাদিক আছিল। আৰু সি নিজৰ সফলতাক লৈ ইমানেই অহংকাৰ কৰিছিলে, আৰু সি প্ৰতিটো কথাত নেত্ৰা যে তাতকৈ তলত সেই কথাটো কৈ তাইক নানা ধৰণে ঠাট্টা কৰিছিলে। আৰু তাই যে আজি তাৰ ঘৈণীয়েক হোৱাৰ বাবেহে নেত্ৰাক সকলোৱে চিনি পাইছে, মানে নেত্ৰাৰ আজি যি সফলতা আছে সেয়া সকলোখিনি তাৰ বাবেহে যে আছে এই কথাটো সি প্ৰতি মুহূৰ্ততে তাইক শুনাই পেলাই উপলব্ধি কৰাইছিলে। মানে পৰোক্ষভাৱে ৰাজীৱে নেত্ৰাক ক'ব খুজিছিল যে নেত্ৰাই আজিলৈকে যিখিনি সফলতা পাইছে সেয়া কেৱল ৰাজীৱৰ বাবেহে পাইছে। ৰাজীৱ যদি নাথাকিল হয় তেনেহলে তাই এই সফলতা কেতিয়াও নেপালে হয়। ৰাজীৱ আৰু নেত্ৰাই ভাল পাই বিয়া হৈছিল যদিও পিছলৈ ৰাজীৱ বহুত সলনি হৈ গৈছিলে, আৰু তাৰ আৰু নেত্ৰাৰ মাজত বহুতখিনি দূৰত্ব বাঢ়ি গৈছিলে। আৰু তাই তাৰ লগত সুখী নাছিল যদিও বাধ্য হৈ তাৰ লগত সুখী হোৱাৰ অভিনয় কৰি সিহঁতৰ সম্পৰ্কটো ৰক্ষা কৰি চলিছিলে। তাৰ পিছৰ দৃশ্যত আমি দেখা পাম যে বিক্ৰমে তাৰ দেউতাক আৰু ককায়েকৰ ওচৰলৈ গৈ সিহঁতক লগ কৰি পতা কথাৰ পৰা আমি এই কথাটো গম পাওঁ যে সি সিহঁতৰ লগত কিবা লাগি বহুত আগতেই ঘৰ এৰি থৈ গুচি আহিছিলে, আৰু তাৰ লগত তাৰ মাক আৰু আম্মুও গুচি আহিছিলে। আৰু আহি তাৰ কোম্পানীৰ পৰা দিয়া ঘৰত সিহঁত থাকিবলৈ লৈছিলে। তাৰ ককায়েক আৰু দেউতাকে তাক ঘৰলৈ ঘূৰি আহিবলৈ কৈছিল যদিও সি মান্তি হোৱা নাছিলে। তাৰ পিছতেই আম্মুৱে তাই মাক দেউতাকৰ ঘৰলৈ গৈছিলে, আৰু তাই দেউতাকৰ লগত আগৰ তাই সৰুকালৰ কথাবোৰ পাতিছিলে। আৰু তেতিয়া তাই দেউতাকে তাইক কৈছিল যে আম্মুৱে ইমান ভাল ডান্স কৰিছিলে, তাই এই ডান্স কৰাটো এৰি দিব নালাগিছিলে। কিন্তু আম্মুৱে কৈছিল যে এতিয়া এইবোৰ কৰিবৰ কাৰণে তাইৰ ওচৰত অলপো সময় নাই। আৰু আমি দেখা পাওঁ যে আম্মুৰ দেউতাকে তাইক বহুত মৰম কৰিছিলে। সেই সময়তে তাত আম্মুৰ ভায়েক কৰণ আৰু স্বাতী আহি তাত উপস্থিত হৈছিলহি, আৰু আম্মুক দেখি সিহঁতো বহুত আনন্দিত হৈছিল। আৰু এই স্বাতীৰ লগত আম্মুৰ ভায়েক কৰণৰ বিয়া ঠিক হৈ আছিলে। তাৰ পিছৰ দৃশ্যত আমি দেখা পাওঁ তাৰ পিছদিনাই অফিচৰ মিটিঙত বিক্ৰমৰ এটা প্ৰেজেন্টেশ্যন আছিল, য'ত সি সফল হলে তাক সিহঁতৰ কোম্পানীৰ পৰা লণ্ডনত থকা অফিচটোৰ হেড বনোৱা হ'ব বুলি কোৱা হৈছিলে। আৰু তাৰ লগত আম্মু লণ্ডনলৈ যোৱাৰ কথা এটা চলি আছিলে। গতিকে আম্মু বহুত সুখী হৈ আছিলে, আৰু তাক তাৰ প্ৰেজেন্টেশ্যনটো ভালকৈ দিবলৈ তাই নানান ধৰণে উৎসাহ দিছিলে। তাৰ পিছত আমি দেখা পাওঁ যে বিক্ৰমে এই প্ৰেজেন্টেশ্যনটো দিয়াত সফল হৈছিলে, আৰু সেইবাবে সি সেইদিনাই সিহঁতৰ ঘৰত এটা সৰুকে পাৰ্টি ৰাখি দিছিলে। আৰু ইয়াৰ বাবে সি আম্মুক যা যোগাৰ কৰিবৰ কাৰণে তাইলৈ ফোন কৰি দিছিলে। আৰু তেতিয়া এই পাৰ্টিৰ যা যোগাৰত আম্মু লাগি গৈছিলে, আৰু ৰাতিলৈ সেই পাৰ্টিটোলৈ বিক্ৰমৰ অফিচৰ লগৰ সকলোখিনি মানুহক মতাৰ লগতে তাৰ অফিচৰ মেনেজাৰ ৰাজহংসকো মতা হৈছিলে। আৰু সিহঁতৰ ঘৰৰ ওচৰৰ সকলোকে মাতিছিলে, আৰু সানিয়া আৰু তাইৰ মাকো তালৈ আহিছিলে। আম্মুৰ মাক দেউতাক আৰু স্বাতী কৰণ ইহঁত সকলোবোৰ সেই পাৰ্টিটোলৈ আহিছিলে, আৰু বিক্ৰমৰ দেউতাক আৰু ককায়েক আৰু নবৌয়েক তেওঁলোকো এই সকলোখিনি আহি পাৰ্টিত উপস্থিত হৈছিলহি। আৰু সকলোৱে নাচিছিল বাগিছিল ফূৰ্তি কৰিছিলে। আৰু সেই সময়তে বিক্ৰমলৈ তাৰ অফিচৰ পৰা থাপৰ নামৰ মানুহজনে তাক ফোন কৰি জনাইছিল যে তাক লণ্ডন অফিচটোৰ যে হেড বনোৱা কথা আছিলে এতিয়া তাক হেড বনোৱা নহ'ব, তাক
তাৰ CEO পোষ্টতহে ৰখা হৈছে আৰু তাৰ ওপৰত বেলেগ এজনক ৰখা হৈছে আৰু এইজনৰ আণ্ডাৰত বিক্ৰমে কাম কৰিব লাগিব আৰু এই কথাটো শুনাৰ লগে লগে তাৰ বহুত খং উঠিছিলে আৰু ইয়াৰ বাবে সি গৈ তাৰ পাৰ্টিলৈ অহা ৰাজহংস নামৰ মেনেজাৰজনৰ লগত গৈ কাজিয়া কৰিবলৈ ধৰিছিলে আৰু তেতিয়া তাৰ ককায়েকে কৰণে তাক তাৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছিল যদিও সি কাৰোৰে কথা শুনা নাছিলে আৰু মেনেজাৰজনক গালি দিবলৈ আৰম্ভ কৰিছিলে আৰু তেতিয়া আম্মুৱে আহি তাক বাৰে বাৰে আঁতৰাই নিবলৈ চেষ্টা কৰিছিল যদিও সি তাইৰো কথা শুনা নাছিলে আৰু খঙতে সি আম্মুক এটা চৰ লগাই দিছিলে সকলোৰে আগত আৰু এই দৃশ্যটো দেখি সেই পাৰ্টিত উপস্থিত থকা সকলো মানুহ আচৰিত হৈ গৈছিলে আৰু সকলোৱে আম্মুক চাই ৰৈছিলে আৰু তেতিয়া তাৰ পৰা লগে লগে বিক্ৰম আঁতৰি যায় আৰু আম্মু তাই শিল পৰা কোপৰ দৰে ৰৈ যায় সেই ঠাইতে আৰু তাইৰ দেউতাক মাকেও এই দৃশ্যটো দেখি আচৰিত হৈ কি ক'ব একো ভাবি পোৱা নাছিলে আৰু তাৰ পৰা তেওঁলোক গুচি গৈছিলে অলপ সময় পিছতে আমি দেখা পাইছিলো আম্মুৱে লাহে লাহে সেইখিনিৰ পৰা আঁতৰি নিজৰ ৰুমত গৈ সোমাই বহিছিলগৈ আৰু তেতিয়া তালৈ তাইৰ শাহুৱেক আহিছিল আৰু তাইক কৈছিল যে আলহী ঘৰত আছে গতিকে তাই যাতে বাহিৰলৈ ওলাই আহে আৰু যি হ'ল সেয়া যাতে সকলো তাই পাহৰি যায় আৰু তেতিয়া আম্মুৱে শাহুৱেকক একো কোৱা নাছিলে আৰু তেতিয়া আমি দেখা পাইছিলো যে সেইদিনা আম্মুৱে শুব পৰা নাছিলে আৰু তাই বিক্ৰমক যেতিয়া চাইছিলগৈ ৰাতিলৈ তেতিয়া তাই দেখা পাইছিল যে বিক্ৰম এনেকৈ শুই আছিল যেন একোৱেই হোৱা নাছিল সেইদিনা পিছদিনাখন আনদিনাৰ দৰে আম্মুৱে নিজৰ দায়িত্ববোৰ পালন কৰি গৈছিল যদিও তাইৰ মুখত সেই আগৰ হাঁহিবোৰ নাছিল আৰু সেই সুখবোৰ নাছিল আৰু সেইদিনা বিক্ৰম শুৱাৰ পৰা উঠি আগৰ দৰে আম্মুৰ ওচৰলৈ আহিছিলে আৰু তাইক কৈছিল যে পাৰ্টিৰ দিনা থাপৰ নামৰ মানুহজনে তালৈ ফোন কৰিছিলে গতিকে তাৰ খং উঠি গৈছিলে আৰু তাইৰ মাজত আহি গ'ল বাবে তাৰ সকলো খং তাইৰ ওপৰত উঠাই দিলে আৰু তাৰ কথাটো শুনি আম্মুৱে একো নকলে আৰু তেতিয়া সি পুনৰ নিজৰ অফিচৰ কথা ক'বলৈ আৰম্ভ কৰি দিছিল যে তাক অফিচৰ হেড বনাম বুলি কৈ নবনালে সেইবাবে সি এতিয়া বেলেগ কোম্পানীৰ লগত কথা পাতিব আৰু এইটো কোম্পানী এৰি বেলেগ কোম্পানীত গৈ সি জব কৰিব এই কোম্পানীটোত সি তাৰ জীৱনৰ 3 বছৰ দি দিছে আৰু ইয়াৰ লগততো তাৰ আবেগ অনুভূতিবোৰো জড়িত হৈ আছে গতিকে য'ত তাৰ কোনো গুৰুত্ব নাই তাত সি থাকিব নোৱাৰে আৰু তাৰ এই কথাবোৰ শুনি আম্মু আচৰিত হৈ গৈছিলে কাৰণ যিটো তাৰ লগত অফিচত হৈ আছে সেয়া এইটো বৰ্তমান আম্মুৰ লগত ঘৰখনত হৈ আছে তাৰ পিছৰ পৰা আম্মু আগৰ দৰে শান্তিত থাকিব পৰা নাছিলে আৰু সেইবাবে এদিন তাই নিজৰ মনৰ শান্তিৰ বাবে বিক্ৰমক কৈ তাইৰ মাকৰ ঘৰলৈ গুচি গৈছিলগৈ সি তাইক যাবলৈ মানা কৰিছিল যদিও তাই তাৰ কথা শুনা নাছিলে আৰু তাই কৈছিল যে তাই যাব লাগিব আৰু এই বুলি কৈ তাই তাৰ পৰা গুচি গৈছিলগৈ তাই ঘৰলৈ অহাত তাইৰ দেউতাকে তাইক দেখি ভাল পাইছিল যদিও তাইৰ মাক কিন্তু চিন্তিত হৈছিলে আৰু ভাবিছিল যে তাই গিৰিয়েকৰ লগত কিবা লাগি এই ঘৰখনলৈ উভতি আহিছে আম্মু ঘৰলৈ অহাৰ পিছত বিক্ৰমে তাৰ ঘৰত তাৰ কামবোৰ অকলে কৰাৰ ক্ষেত্ৰত অসুবিধা হৈছিল বাবে সি আম্মুক নিবলৈ তাই ঘৰলৈ আহিছিলে আৰু তাইক গৈ কৈছিল যে এটা সাধাৰণ চৰহে মাৰিছে সি ইমান সৰু কথা এটা ইমান ডাঙৰ কৰাৰ কোনো দৰকাৰ নাই গতিকে আম্মু যাতে ঘৰলৈ গুচি আহে কিন্তু তাই তাৰ কথা শুনি মান্তি হোৱা নাছিলে আৰু তাই তাৰ লগত তাৰ ঘৰলৈ পুনৰ নগল তাৰ পিছতেই আমি দেখা পাওঁ যে আম্মুৱে স্বাতীৰ লগত গৈ নেত্ৰাক লগ কৰিছিলে আৰু এই স্বাতীয়ে নেত্ৰাৰ আণ্ডাৰত কাম কৰিছিল বাবে স্বাতীয়ে তাইক নেত্ৰাৰ ওচৰলৈ লৈ গৈছিল আৰু নেত্ৰাক আম্মুৱে লগ কৰি বিক্ৰমৰ পৰা যে তাই ডিভোৰ্চ ল'ব বিচাৰিছিলে এই কথাটো নেত্ৰাক কৈছিলে আৰু তেতিয়া নেত্ৰাই তাইক সুধিছিল যে তাই ডিভোৰ্চ কিয় ল'ব বিচাৰিছে আৰু তেতিয়া আম্মুৱে কৈছিল যে এটা চৰ মৰাৰ বাবে তাই এই ডিভোৰ্চটো ল'ব বিচাৰিছে কিন্তু নেত্ৰাই তেতিয়া তাইক কৈছিল যে চৰ মৰাটো ডিভোৰ্চ লোৱাৰ কোনো উচিত কাৰণ হ'ব নোৱাৰে আৰু মানুহেও ইয়াক অনুচিত বুলিয়ে ক'ব কিন্তু তেতিয়া আম্মুৱে কৈছিল যে এই চৰটো যেতিয়া তাইক বিক্ৰমে মাৰিছিলে তেতিয়া মানুহৰ এইটো অনুচিত লগা নাছিল নে হ'ব পাৰে সকলোৰে বাবে এইটো এটা মাত্ৰ সাধাৰণ চৰহে মাৰিছে কিন্তু নহয় নোৱাৰে মাৰিব হ'ব পাৰে তাই গৃহিণী আৰু এইটো তাই নিজে বাছি লৈছিল যে তাই এগৰাকী ভাল ঘৰ গৃহিণী হ'ব এইটো তাই নিজে বাছি লোৱা আছিলে তাইক এইটো হ'বলৈ কোনেও জোৰ কৰা নাছিলে সেইদিনা চৰটো খোৱাৰ পৰা তাই নিজকে সন্মান কৰিব পৰা নাই আৰু তাই সুখী আছিল তাৰ সপোনবোৰক নিজৰ সপোন বুলি ভাবি লৈ আৰু তাৰ জীৱনৰ অংশ হৈ আগুৱাই যোৱাত আৰু এইবোৰত চাগে তাই নিজক এনেকুৱা বনাই দিলে যাক চৰ মাৰিব পৰা যায় গতিকে তাই এতিয়া তাৰ লগত সুখী হ'ব নোৱাৰে বাবে তাইক ডিভোৰ্চ লাগে কাৰণ তাই জীৱনত সুখী থাকিব বিচাৰে সঁচাকৈ নিজকে সুখী বুলি মিছা ভাও ধৰি তাই এইদৰে সুখত থাকিব নোৱাৰে আৰু এই বুলি কৈ আম্মুৱে বিক্ৰমৰ পৰা ডিভোৰ্চ বিচাৰিছিলে তাই এই কথাবোৰ শুনি নেত্ৰা আচৰিত হৈ গৈছিলে কাৰণ তাইৰ লগতো এনেকুৱাইটো হৈ আছিল যিটো সম্পৰ্কত তাই সুখী নাছিল তাত তাই সুখী হোৱাৰ অভিনয় কৰি সুখী বুলি নিজক মিছাকৈ গৈছিলে তাৰ পিছতেই আম্মুৱে এই ডিভোৰ্চ দিবলৈ লোৱা কথাটো তাই ঘৰত গম পোৱাৰ লগে লগে তাই মাক আৰু তাই ভায়েকে তাইৰ লগত দিয়াৰ বিপৰীতে ইয়াৰ বাবে তাইক কথাহে শুনাইছিলে কিন্তু তাই দেউতাক আৰু স্বাতীয়ে তাইক সমৰ্থন কৰি গৈছিলে আৰু ইয়াৰ বাবে স্বাতী আৰু কৰণৰ মাজতো কাজিয়া হৈ গৈছিলে তাৰ পিছতেই আম্মুৱে আকৌ এদিন নেত্ৰাক লগ কৰিবলৈ যেতিয়া গৈছিলে তেতিয়া নেত্ৰাই পুনৰ তাইক বুজাইছিল যে এতিয়াও সময় আছে আম্মুৱে যাতে ভাবি লয় যে তাই বিক্ৰমক ডিভোৰ্চ দিবনে নিদিয়ে কাৰণ পৃথিৱীৰ প্ৰতিটো সম্পৰ্কই মিছা সম্পৰ্ক যদিও তাক জোৰা লগাই চলিব লাগে আৰু তেতিয়া আম্মুৱে কয় যে জোৰা লগাব লাগে মানে সেইটো ভাঙিয়ে আছে ন আৰু তাই সুখী হোৱাৰ ভাও ধৰিব নোৱাৰে আৰু ভাও ধৰিলে
কৰিলেও অলপ সময়ৰ পিছতে তাই তাক পুনৰ ঘৃণা কৰিবলৈ ল'ব আৰু এই সকলোবোৰত কেৱল বিক্ৰমৰে ভুল নাই, তাইৰো আছিল। কাৰণ এই সকলোবোৰ তাইও হ'বলৈ দিছিল ন, তাই হ'বলৈ দিয়াৰ বাবেতো এই সকলোবোৰ হ'বলৈ পালে। আৰু তাই মাকৰো ইয়াত অলপ ভুল আছে, কাৰণ মাকেও তাইক কৈছিল যে বিয়াৰ পিছত এনেকৈ থাকিব লাগিব, তেনেকৈ থাকিব লাগিব। আৰু তেতিয়া আম্মুৱে নেত্ৰাক সুধিছিল যে তাইৰ ঠাইত যদি নেত্ৰা হ'ল হয় তেতিয়াহ'লে নেত্ৰাই কি কৰিলে হয়, আৰু তেতিয়া নেত্ৰাই তাইক কৈছিল যে তাইক ক্ষমা কৰি দিয়ে জীৱনত আগুৱাই গ'ল হয়। তেতিয়া আম্মুৱে নেত্ৰাক সুধিছিল মানে আম্মুৱে যি কৰি আছে সেয়া ভুল কৰিছে নেকি, আৰু তেতিয়া নেত্ৰাই তাইক কৈছিল যে আম্মুৱে কোনো ভুল কৰা নাই। তাৰপিছতেই বিক্ৰমে যেতিয়া ডিভোৰ্চৰ কথাটো গম পাইছিলে আৰু তেতিয়া সি তাৰ ককায়েকৰ লগত গৈ গুজৰাল নামৰ এজন উকিলক লগ ধৰিছিলে আৰু বিক্ৰমৰ বন্ধু এটাও সিহঁতৰ লগতেই গৈছিলে। আৰু সি গৈ উকিলজনক কৈছিল যে এটা চৰ মৰাটো সাধাৰণ কথা, গিৰিয়েক ঘৈণীয়েকৰ মাজততো এইবোৰ চলিয়ে থাকে, এই সাধাৰণ চৰটোৰ কাৰণেনো কোনোবাই কাৰোবাক ডিভোৰ্চ দিব লাগেনে? তেতিয়া গুজৰালে সিহঁতক কৈছিল যে তাই মিউচুৱেল কনচেন্টৰ ওপৰত ডিভোৰ্চ খুজিছে, বিক্ৰমৰ ওপৰত যে ঘৰুৱা হিংসাৰ কেছ দিয়া নাই সেইবাবে সি বাচি গৈছে, আৰু পাৰিলে তাক আম্মুৰ লগত কথা পাতি এই কেছটো সমাধা কৰিবলৈ উকিলজনে তাক পৰামৰ্শ দিছিলে। আৰু এইটোও প্ৰমাণ কৰিবলৈ সিহঁতক চেষ্টা কৰিবলৈ কৈছিল যে সেইদিনা পাৰ্টিত একো হোৱাই নাছিলে আৰু এই চৰ মৰা কথাটো মিছা আছিল। তাৰপিছতে আমি দেখা পাইছিলো যে এদিন বিক্ৰমৰ মাক বেহুচ হৈ বাথৰুমত পৰি গৈছিলে, আৰু যেতিয়া সুনিতা কাম কৰিবলৈ আহিছিলে তেতিয়া তাই বিক্ৰমৰ মাকক তেনেকুৱা অৱস্থাত দেখাৰ লগে লগে আম্মুক ফোন কৰিছিলে, আৰু আম্মুৱে ডক্তৰ এজন লগত লৈ আহি তাত উপস্থিত হৈছিল। আৰু তাইৰ পৰিয়ালটো আহিছিলে, আৰু বিক্ৰম, তাৰ দেউতাক, ককায়েকহঁতো আহি তাত উপস্থিত হৈছিল। আৰু তেতিয়ালৈ বিক্ৰমৰ মাকৰ হুঁচ আহিছিল, আৰু আম্মুক তাই শাহুৱেকে যি হ'ল সেয়া সকলো পাহৰি পুনৰ ঘৰলৈ উভতি আহিবলৈ তাইক পুনৰ জোৰ কৰিছিলে। কিন্তু আম্মু এই ক্ষেত্ৰত মান্তি হোৱা নাছিল। মাজে মাজে আহি তাই শাহুৱেকক লগ কৰি যাবহি বুলি কৈ তাৰ পৰা যাবলৈ লৈছিল। তাৰপিছতেই আম্মুৰ লগত বিক্ৰমে কথা পাতি তাইক পুনৰ ঘৰলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিছিলে, আৰু তাইক কৈছিল যে আম্মুৱে এনেই সৰু কথা এটাকে বহাই আছে, হৈ গ'ল সেইদিনা তেনেকুৱা, যি হ'ল সেয়া সকলো আম্মুৱে পাহৰি যাওক, এতিয়াও একো শেষ হৈ যোৱা নাই। তাৰ কথা শুনি আম্মুৱে কৈছিল যে কি আচৰিত ন, তাইৰ বাবেতো সকলো শেষ হৈ গৈছে, কিন্তু তাৰ কাৰণে যে এতিয়াও একো শেষ হোৱা নাই, মানে এতিয়াও সিহঁত দুটা বেলেগ বেলেগ দুটা জীৱনত জীয়াই আছে, আৰু তেনেকৈতো সিহঁত দুটা কেতিয়াও সুখী হ'ব নোৱাৰে। আৰু তাই কৈছিল যে তাই কেনেকৈ পাহৰি যাব, কাৰণ বিক্ৰমে এটা কোম্পানীত তাৰ জীৱনৰ 3টা বছৰ আৰু আবেগ অনুভূতিবোৰ দিয়ে সেই কোম্পানীটোৱে তাৰ লগত তেনেকুৱা কৰোঁতে সহ্য কৰিব নোৱাৰি বেলেগ কোম্পানীত জব বিচাৰিছে, আৰু তাইতো তাৰ লগত তাই গোটেই জীৱনটো কটাব বিচাৰিছে, আৰু তাই জীৱনৰ বহুতখিনি গুৰুত্বপূৰ্ণ সময় তাক দি দিছে, আৰু ইয়াৰ লগতে তাইতো আবেগ অনুভূতিবোৰ তাৰ লগত জড়িত হৈ আছেই ন, আৰু তেতিয়া সি একো কোৱা নাছিলে। তাৰপিছতে আম্মুৱে নেত্ৰাই বনোৱা ডিভোৰ্চ পেপাৰখন পঢ়ি চাইছিলে, আৰু তেতিয়া তাই দেখা পাইছিল যে তাত লিখা আছে যে ডিভোৰ্চৰ পিছত আম্মুৱে বিক্ৰমৰ সম্পত্তিৰ 50% বিচাৰিছে, আৰু তাই খৰচো বিক্ৰমে উঠাব লাগিব। কিন্তু আম্মুৱে এইবোৰৰ কাৰণে মান্তি হোৱা নাছিলে। আম্মুৱে কৈছিল যে তাইক এইবোৰ একো নালাগে, এয়া যি আছে এয়া সকলো বিক্ৰমৰ হয়। কিন্তু তেতিয়া ছোৱালী আহি তাইক কৈছিল যে আজি বিক্ৰমৰ ওচৰত যি আছে সেয়া সকলোখিনিত আম্মুৰ কষ্টও জড়িত হৈ আছে, কাৰণ বিক্ৰমৰ ধ্যান ৰখাকে আদি কৰি তাৰ সকলো কথাৰ ধ্যানটো তাই ৰাখি আহিছে ন, আৰু তাই জীৱনৰ যিখিনি সময় আম্মুৱে বিক্ৰমৰ বাবে দিছিলে সেইখিনি যদি তাই নিজৰ বাবে লগালে হয় তেন্তে চাগৈ আজি তাইৰ ওচৰত বিক্ৰমৰ পৰা বিচৰা সেই 50% সম্পত্তিতকৈ বেছিয়ে থাকিল হয়। আম্মু ইয়াৰ বাবে মান্তি নহয়, আৰু ইয়াকে দেখি নেত্ৰাই তাইক কৈছিল যে তাই যদি বিক্ৰমৰ পৰা একোৱেই নিবিচাৰে তেন্তে তাইৰ জীৱনত একোৱেই নাথাকিব, তাই সকলোখিনি পুনৰ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। তাইৰ কথা শুনি আম্মুৱে কৈছিল যে তাই বিয়া হৈছিল, তাই বিক্ৰমক ভাল পাইছিলে, কোনো ব্যৱসায় কৰা নাছিল যে এতিয়া লাভ বিচাৰিব। তেতিয়া নেত্ৰাই কৈছিল যে সকলো বিয়াই এটা এটা ব্যৱসায় হয়, য'ত দুজন মানুহৰ মাজত এটা কন্ট্ৰেক্ট হয়, আৰু ইজনে সিজনৰ লাভবিলাক চাই পেলাই বিয়া হয়। আৰু তাই আম্মুক কৈছিল যে তাই কি ভাবিছে যে সকলো বিয়া ভাল পোৱাৰ মাজেদি চলি থাকে, নহয়, ইয়াত সকলোৱে নিজৰ লাভটো চায়, আৰু ঠিক সেইদৰে আম্মুৱেও নিজৰ লাভৰ বাবে বিক্ৰমৰ পৰা নিজৰ ভাগটো বিচাৰক। কিন্তু আম্মুৱে ইয়াৰ বাবে নামানে, আৰু নেতাক কয় যে তাইৰ লগত যিহেতু আম্মুৰ নিচিনা হোৱা নাই গতিকে তাই এইবোৰ কথা বুজি নাপাব। আৰু তেতিয়া নেত্ৰাই তাইক একো কোৱা নাছিলে, আৰু তেতিয়া আম্মুৱে তাইক কৈছিল যে সেইদিনা বিক্ৰমে তাইক মৰা চৰটোৱে তাইক অনুভৱ কৰাইছিল যে তাইৰ লগত হৈ থকা প্ৰতিটো অনুচিত বস্তু, যিবোৰক তাই নেদেখাৰ ভাও ধৰি আগুৱাই গৈ আছিল, সেই প্ৰতিটো বস্তু তাইক অনুভৱ কৰাই দিছিলে। আৰু তাই জীৱনৰ পৰা 2টা বস্তুৱে বিচাৰিছিলে, সন্মান আৰু সুখ, যিটো তাই পোৱা নাই এতিয়াও, আৰু তাই এই কথাখিনিয়ে নেত্ৰাক চুই গৈছিলে। তাৰপিছতে আম্মুক নেত্ৰা আৰু ছোৱালীয়ে খবৰ দিছিল যে বিক্ৰমে তাইৰ ওপৰত বহুত মিছা আৰোপ লগাইছে, যে আম্মুৱে এইবাবে তাক ডিভোৰ্চ দিব বিচাৰিছে যে তাই তাৰ লগত লণ্ডন যোৱাৰ কথা আছিল, আৰু যেতিয়াই এই লণ্ডন যোৱাটো কেঞ্চেল হৈ গ'ল সেইকাৰণে তাই তাক ডিভোৰ্চ দিব বিচাৰিছে। তাৰ ঘৰৰ পৰা আঁতৰাই অনাৰো মূলতে আছিলে এই আম্মুৱে, আৰু আম্মুৱে বিক্ৰমৰ সম্পত্তি দেখিহে তাৰ লগত বিয়া হৈছিলে, আৰু তাৰ মাকক নানা ধৰণে তাই শাস্তি দিছিল বুলি তাইৰ ওপৰত বহুতো মিছা
আৰোপ লগাই দিছিলে যাতে আমুৱে তাৰ পৰা ডিভোৰ্চটো পাব নোৱাৰে আৰু তাৰ লগতে এইটো কৈছিল যে তাইক চৰ মৰাটো ডিভোৰ্চৰ এটা বাহানাহে আৰু সেইদিনা পাৰ্টিটো আমুৱে মদ খাই হুলস্থুল কৰোঁতে বিক্ৰমে তাইক টানি লৈ যাওঁতে তাই দুখ পাইছিলে আৰু এয়া সকলোখিনি তাত উপস্থিত থকা মানুহে দেখিছিল বুলি তাইৰ ওপৰত মিছা আৰোপ লগাইছিলে আৰু এই সকলো মিছা আৰোপ শুনি আমু আচৰিত হৈ গৈছিলে আৰু তাই কি ক'ব একো ভাবি পোৱা নাছিলে আৰু তেতিয়া নেত্ৰাই কৈছিল যে আমুৱে এইদৰে সত্যত চলিলে নহ'ব যিদৰে বিক্ৰমে তাইৰ ওপৰত মিছা আৰোপ লগাইছে সেইদৰে তাইও ডিভোৰ্চ পাবলৈ হ'লে কিছুমান মিছা আৰোপ তাৰ ওপৰত লগাব লাগিব কিন্তু আমু ইয়াৰ বাবে মান্তি হোৱা নাছিলে আনফালে আকৌ আমি দেখা পাওঁ বিক্ৰমক পুনৰ লণ্ডন অফিচটোৰ হেড বনাই দিয়া হৈছিলে আৰু এয়া সম্ভৱ হৈছিলে তাৰ ৰাজহংস নামৰ মেনেজাৰজনে ভালকৈ ওপৰৰ মানুহৰ আগত কোৱাৰ বাবে আৰু এই কথাটো যেতিয়া বিক্ৰমে গম পাইছিলে তেতিয়া সি ৰাজহংস নামৰ মেনেজাৰজনক গৈ ধন্যবাদ জনাইছিলে আৰু তাৰ বাবে তেওঁ যি কৰিছে সেই সকলোখিনিৰ বাবে ধন্যবাদ জনাই সেইদিনা পাৰ্টিত সি কৰা ব্যৱহাৰৰ বাবে মেনেজাৰজনৰ ওচৰত সি ক্ষমা বিচাৰিছিলে আৰু তেতিয়া মেনেজাৰজনে কৈছিলে যে তেওঁ এই সকলোবোৰ পাহৰি গৈছে কিন্তু তেওঁ তাক এটা উপদেশ দিব বিচাৰে যদি সি বেয়া নাপায় আৰু তেতিয়া বিক্ৰমে সেই উপদেশটো কি জানিব বিচাৰিছিল আৰু ৰাজহংসে কৈছিল যে সেইদিনা বিক্ৰমে তাৰ ঘৈণীয়েকৰ ওপৰত হাত কেতিয়াও উঠাব নালাগিছিলে সেইটো বিক্ৰমৰ ভুল আছিলে কাৰণ বিক্ৰমৰ খংটো তাৰ মেনেজাৰৰ ওপৰতো উঠিছিলে কিন্তু সিটো মেনেজাৰৰ ওপৰত হাত উঠোৱা নাছিলে তেতিয়াহ'লে নিজৰ ঘৈণীয়েকৰ ওপৰত ইমান মানুহৰ আগত সি কিয় হাত উঠালে এইটো তাৰ ভুল এই বুলি বিক্ৰমক কৈছিলে আৰু তেতিয়া প্ৰথমবাৰৰ কাৰণে বিক্ৰমে নিজৰ ভুলটো অলপকৈ উপলব্ধি কৰিছিলে তাৰপিছতে আমু এদিন গম পাইছিলে যে তাই গৰ্ভৱতী হৈ আছে আৰু তাই এই খবৰটো যেতিয়া বিক্ৰমৰ ঘৰলৈ আহি তাক দিছিল তেতিয়া সি বহুত সুখী হৈছিলে আৰু তাই আৰু সিহঁতৰ আহিব লগা সন্তানটো একেলগে থাকিব বুলি সি বহুত সুখী হৈছিলে কিন্তু যেতিয়া সি গম পাইছিলে যে তাই তাৰ লগত নাথাকে তেতিয়া সি কৈছিল যে যেনেকেই নহওক সেই সন্তানটোক তাৰ লগত ৰাখিবই আৰু তাই এই সৰু এটা জিদৰ বাবে সিহঁতৰ সন্তানটোৰ জীৱন ধ্বংস হ'ব দিব নোৱাৰে আমুৰ খং উঠি আমুৱে কৈছিল যে আমু যদি তাৰ লগত থাকে তেন্তে তাই সিহঁত তিনিওটাৰে জীৱন ধ্বংস কৰাৰ নিচিনা হ'ব কাৰণ তাই তাক এতিয়া ভাল নাপায় ভাল পোৱা হ'লেহে তাৰ লগত সুখী থাকিব পাৰিলে হয় আৰু বৰ্তমান তাই তাক ভাল নাপায় যিহেতু গতিকে তাই কেতিয়াও তাৰ লগত সুখী হ'ব নোৱাৰে আৰু তাৰ পিছতেই তাই তাৰ পৰা গুচি গৈছিলে আৰু তাৰ পিছত আমি দেখা পাওঁ নেত্ৰা আৰু আমু আহি গুজৰাল আৰু বিক্ৰমক লগ কৰিছিলি ডিভোৰ্চৰ কথা আলোচনা কৰিবলৈ আৰু তেতিয়া বিক্ৰমৰ ছাইডৰ পৰা গুজৰালে নেত্ৰাক কৈছিল যে বিক্ৰমে ডিভোৰ্চ দিবলৈ সাজু আছে আৰু আমুকো তাৰ সম্পত্তিৰ ভাগ দিবলৈ সাজু আছে কিন্তু ডিভোৰ্চৰ পিছত সিহঁতৰ হ'ব লগা সন্তানটো আমুৰ লগত নহয় তাৰ লগত থাকিব আৰু তেতিয়া নেত্ৰাই কৈছিল যে আমুৱে বিক্ৰমৰ পৰা একো সম্পত্তিৰ ভাগ বিচৰা নাই কিন্তু বিক্ৰমহঁতে আমুৰ ওপৰত ইমান মিছা আৰোপ লগাইছে আৰু নেত্ৰাই কৈছিল যে পাৰিবনে বিক্ৰমে আমুৰ চকুলৈ চাই ক'ব যে আমুৱে তাৰ মাকক শাস্তি দিয়ে তাক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তাৰ ধ্যান নাৰাখে আৰু সিহঁতৰ কিমান যে মিছা আৰোপ আমুৰ ওপৰত লগাইছে এই সকলোবোৰ তাই সহ্য কৰি আছে আৰু সেই সময়খিনিত আমুৱে বিক্ৰমক একো কোৱা নাছিলে বিক্ৰমেও মনে মনে সেই নেত্ৰাৰ কথা আৰু গুজৰালৰ কথা শুনি আছিলে আৰু তেতিয়া বিক্ৰমে নিজৰ ভুলবোৰ অনুভৱ কৰিছিল আৰু তাৰ পিছতে তাৰ পৰা নেত্ৰা আৰু আমু ওলাই গুচি আহিছিলে বাহিৰত অহাৰ পিছতে নেত্ৰাই আমুক কৈছিল যে তাই বিক্ৰমৰ ওপৰত ঘৰুৱা হিংসাৰ কেছ দিব লাগিব তেতিয়াহে তাই ডিভোৰ্চ পাব নহলে বিক্ৰমে যিখিনি মিছা কেছ তাইৰ ওপৰত দিছে সেইখিনিৰ ওপৰত তাই কেতিয়াও ডিভোৰ্চ নাপাব তাৰ পিছতে বিক্ৰম আহি তাতে আমুক লগ কৰিছিলে আৰু কৈছিল যে সঁচাকৈ আমুৱে এই ডিভোৰ্চ কেছবোৰ কমাব বিচাৰে নে এতিয়াও সময় আছে তাই যাতে পুনৰ সকলো কথা পাহৰি সিহঁতৰ ঘৰলৈ ঘূৰি আহে আৰু তাৰ মাকেও সিহঁতৰ হ'ব লগা সন্তানটোৰ ভালৰ বাবে ঘৰত পূজা ৰাখিছে আৰু এই পূজালৈ তাইকো মাতিছে যদি তাই এই সকলোবোৰ পাহৰি ঘূৰি আহে ঘৰলৈ তেন্তে এতিয়াও সিহঁত লণ্ডন যাব পাৰিব আৰু এতিয়াও সকলো ঠিক হৈ যাব এতিয়াও একো শেষ হোৱা নাই আৰু তেতিয়া আমুৱে তাক সুধিছিল সঁচাকৈয়ে সি ভাবেনে যে এতিয়াও সকলো শেষ হোৱা নাই সিহঁতৰ মাজত এতিয়াও ভাল পোৱা আছে বুলি সি ভাবেনে তাইতো তাৰ পৰা কোনো সম্পত্তিৰ ভাগো বিচৰা নাছিলে তাৰ পিছতো সি তাইৰ ওপৰত ইমান মিছা আৰোপ লগালে যদিহে তাই তাৰ এই ৰূপটো আগতেই দেখিলে হয় তাই তাক কেতিয়াও ভাল নাপালে হয় আৰু তাই কয় যে সিটো তাই সন্তানটো তাইৰ পৰা কিনি ল'ব বিচাৰিছে কিন্তু এইটো হ'বলৈ তাই কেতিয়াও নিদিয়ে আৰু তাই কৈছিল যে তাৰ মাকে তাহাঁতৰ সন্তানৰ বাবে যি পূজা ৰাখিছে সেই পূজালৈ তাই নিশ্চয় আহিব আৰু ইয়াৰ লগে লগে তাই এইটোও তাক কৈ গৈছিলে যে সিটো ইমানখিনি তাইৰ ওপৰত মিছা কেছ দিছে আৰু দুটা মিছা কেছ তাত যোগ কৰি দিব কৈছিলে তাইক পাগল বুলি আৰু তাই মদাহী বুলিও এই দুটা কেছো তাইৰ ওপৰত লগাই দিব কৈ তাই তাৰ পৰা গুচি গৈছিলে আৰু তাৰ পিছদিনা বিক্ৰমৰ ঘৰত পতা পূজাত আমু আহি উপস্থিত হয় আৰু তাই পৰিয়ালটো আমুৰ লগতে তালৈ আহে আৰু বিক্ৰম আৰু আমুৱে একেলগে পূজা কৰে সিহঁতৰ সন্তানৰ ভালৰ বাবে আৰু তাৰ পিছতে আমুৱে শাহুৱেকক লগ কৰেহি আৰু তেতিয়া শাহুৱেকক তাই নিজৰ ধ্যান ৰাখিবলৈ কয় আৰু সেইদিনা তাই মনৰ সকলো ক্ষোভ তাই শাহুৱেকৰ আগত প্ৰকাশ কৰি কয় যে তাই বহুত আশালৈ বোৱাৰী হৈ এই ঘৰখনলৈ আহিছিলে আৰু তাই খানাও ভালদৰে বনাব পৰা নাছিল যদিও শিকিবলৈ সদায় চেষ্টা কৰিছিলে আৰু ভাবি লৈছিল যে তাই পৃথিৱীৰ আটাইতকৈ ভাল গৃহিণীজনী হৈ দেখুৱাব বহুত চেষ্টা কৰিছিল এয়া কৰিবৰ কাৰণে কিন্তু তাই এই ক্ষেত্ৰত সফল হ'ব নোৱাৰিলে আৰু তাই কেতিয়াও ভবা নাছিল যে তাই ইমান এখন ধনী ঘৰৰ বোৱাৰী হ'ব আৰু বিয়াৰ আগৰ পৰাই তাই বিক্ৰমক ভাল পাইছিল আৰু যিদিনা তাৰ লগত তাই বিয়া ঠিক হৈছিল সেইদিনাও তাই বহুত সুখী হৈছিল আৰু এই ঘৰখনত তাই বোৱাৰী হৈ থাকিম বুলি অহা নাছিল সদায় ছোৱালী হৈ এই ঘৰখনৰ দায়িত্ব পালন কৰিম বুলি তাই ভাবি লৈছিলে আৰু বিক্ৰম
বিক্ৰমক সুখী ৰখাৰ চেষ্টাত তাই ইমানেই ব্যস্ত হৈ গৈছিল যে তাই পাহৰি গৈছিল যে তাই কি ৰংটো ভাল পাইছিলে। নীলা ৰংটোতো তাই ভালেই পোৱা নাছিলে ন, কিন্তু বিক্ৰমে যিহেতু নীলা ৰংটো ভাল পাইছিলে সেইবাবে তাইৰো ভাল পোৱা কালাৰ নীলাই হৈ গৈছিলে। কিন্তু তাইতো ভাল পোৱা ৰংটো হালধীয়া আছিলে। আৰু এই ঘৰখনতো তাইক সকলোৱে বহুত মৰম দিছিলে, কিন্তু পাৰ্টিৰ দিনাখন তাই অনুভৱ কৰিছিল যে এই ঘৰখনে দিয়া সকলোবোৰ মৰম কেৱল বিক্ৰমৰ ঘৈণীয়েকৰ বাবেহে আছিল, আম্মুৰ বাবে নাছিল। কাৰণ সেইদিনা চৰটো মৰাৰ পিছত তাইৰ ওচৰলৈ এবাৰলৈও কোনো অহা নাছিলে আৰু কোনেও এবাৰলৈও নকলে যে সেয়া বিক্ৰমৰ ভুল আছিলে। আৰু সকলোৱে তাইক কৈছিল যে যি হল সেয়া কেৱল আম্মুৱে পাহৰি আগুৱাই যাব লাগে, বিক্ৰমে একোৱেই কৰিব নালাগে, এই ক্ষেত্ৰত বিক্ৰমৰ একোৱেই ভুল নাই। আৰু এই সকলোখিনিৰ বাবে তাই সিহঁতক কেতিয়াও ক্ষমা কৰি নিদিয়ে বুলি কৈছিলে। আৰু এনেকুৱাত তাই সিহঁতৰ লগত কেনেকৈ থাকিবনো। আৰু ভালপোৱা যিহেতু বিক্ৰম আৰু আম্মুৰ মাজত আছিল, গতিকে এতিয়া যুদ্ধও সিহঁত দুটাৰ মাজত হ'ব আৰু ডিভোৰ্চৰ বাবে সিহঁতৰ মাজত যুদ্ধ চলিয়ে থাকিব বুলি তাই শাহুৱেকক কৈছিলে। আৰু এই আহিব লগা সন্তানটো সিহঁত দুয়োটাৰে হ'ব। তাই যিমানেই এই সন্তানটোক মৰম কৰিব তাতকৈ বেছি মৰম বিক্ৰমে কৰিব, এই কথাটো তাই জানে। আৰু তাইৰ এই সকলোখিনি কথা শুনি বিক্ৰমে তাইৰ দুখবোৰ বুজি পাইছিল প্ৰথমবাৰৰ বাবে, আৰু লগতে তাৰ ভুলবোৰো উপলব্ধি কৰিছিল। আৰু তাৰ পিছত আম্মুৱে শাহুৱেকক নিজৰ ধ্যান ৰাখিবলৈ কৈ মাজে মাজে আহি থাকিব বুলি কৈ তাৰ পৰা যাবলৈ লৈছিল। আৰু তেতিয়া শাহুৱেকে তাইক ৰখাই কৈছিল যে এই সকলোবোৰত আম্মুৰ কোনো ভুল নাই, আম্মুৰ কোনো দুখ নাই, সিহঁতৰ দৰে মাকবোৰৰহে দুখ যি নিজৰ ল'ৰাটোক কেতিয়াও নিশিকায় যে এই চৰ মৰাটো সিহঁতৰ অধিকাৰ নহয়, কেৱল ছোৱালীজনীক শিকায় যে বিয়াৰ পিছত গিৰিয়েকৰ লগত এনেকৈ থাকিব লাগিব, তেনেকৈ থাকিব লাগিব, আৰু গিৰিয়েকে কিবা কলেও মনে মনে থাকিবলৈ শিকায়। এই বুলি কৈ শাহুৱেকে তাইক সুখী হোৱাৰ আশীৰ্বাদ দিছিলে। আৰু আম্মুৰ এই দুখবোৰ আৰু এই কথাবোৰ শুনি তাই ভায়েক কৰণে প্ৰথমবাৰৰ বাবে সেইদিনা আম্মুক বুজি পাইছিলে। আৰু সি ছোৱালীক লগ কৰি তাইৰ ওচৰত ক্ষমা খুজিছিলে ছোৱালীৰ কৰা বেয়া ব্যৱহাৰৰ কাৰণে। আৰু সি যে আম্মুৰ ভায়েক হৈও আম্মুৰ দুখ বুজি নাপালে তাৰ বাবেও ছোৱালীৰ ওচৰত ক্ষমা খুজিছিলে, আৰু ছোৱালীও তাক ক্ষমা কৰি দিছিল। আৰু তাৰ পিছতে আমি দেখা পাইছিলো বিক্ৰমেও লণ্ডনত পোৱা জবটোৰ বাবে গুচি গৈছিলে। আনপিনে নেত্ৰায়ো আম্মুৰ লগত থাকি সঁচাকৈ তাইও সুখী হ'ব বিচাৰিছিলে, আৰু সেইবাবে তাই ৰোহিতৰ লগত তাই যে সুখী নহয় এই কথাটো ৰোহিতক জনাই দিছিলে। আৰু তাই যে তাৰ সমৰ্থন অবিহনেও জীৱনত আগুৱাই যাব পাৰিব সেইটো জনাই তাৰ ওচৰৰ পৰা তাই আঁতৰি আহিছিলে। আৰু সেইদিনা তাই সঁচা অন্তৰে সুখী হৈছিলে। আনপিনে আকৌ আমি দেখা পাওঁ আম্মুক দেখিয়ে সুনীতাইও বহুত উৎসাহ পাইছিলে, আৰু সেইবাবে তাইক যেতিয়া তাই গিৰিয়েকে মাৰপিট কৰিছিলে তেতিয়া তাই সাহসেৰে তাৰ বিৰোধিতা কৰিছিলে। আৰু তাৰ পিছৰ পৰা তাই গিৰিয়েকেও তাইৰ ওপৰত হাত নুঠোৱা হৈছিলে, আৰু এইদৰে সুনীতাও সুখী হৈছিল। তাৰ পিছতেই বিক্ৰম আৰু আম্মুৰ ডিভোৰ্চৰ দিন আহি পাইছিল। আৰু সেইদিনা কোৰ্টত যেতিয়া বিক্ৰমে আম্মুক দেখা পাইছিলে তেতিয়া তাই তাৰ লগত অকলে অলপ কথা পাতিব বিচাৰিছিলে। আৰু তেতিয়া বিক্ৰম আম্মুৰ ওচৰলৈ আহিছিলে আৰু আম্মুক লগ ধৰি সি কৈছিল যে তাই তাৰ ওপৰত এতিয়া কোনো যে অধিকাৰ নাই সেই কথাটো সি এতিয়া বুজি পাইছে, আৰু সেইবাবে সি এতিয়া তাইৰ পৰা একোৱেই নিবিচাৰে। আৰু সেই চৰটো যিটো সি তাইক মাৰিছিল সেইটোও তাৰ অধিকাৰ নাছিল, আৰু সি নাজানে যে সি কিয় এনেকৈ ভাবি লৈছিল যে সেই চৰ মৰাটো তাৰ অধিকাৰ আছিল। এইটো কাৰোৰে অধিকাৰ নাই, আৰু সেই কথাটো সি এতিয়া বুজি পাইছে। আৰু এই চৰটোৰ বাবে সি কেতিয়াও তাইৰ ওচৰত ক্ষমা খোজা নাছিলে, আৰু সি ভাবিছিল ভাল পাওঁ বুলি কৈ দিলেই সকলো শেষ হৈ যাব, আৰু সেইকাৰণে সি তাৰ নিজৰ ভুলবোৰ উপলব্ধি কৰাই নাছিলে। কিন্তু এতিয়া সি তাৰ নিজৰ ভুলবোৰ উপলব্ধি কৰিছে, আৰু সি যে কি তাইৰ ওপৰত মিছা আৰোপ লগাইছিলে, আৰু সি তাইৰ ওপৰত লগোৱা মিছা আৰোপৰ কাৰণেও তাইৰ ওচৰত ক্ষমা খুজিছিল, আৰু কৈছিল যে তাৰ ঘৰখন কেৱল তাইৰ দ্বাৰাহে ঘৰ হৈ আছিলে। আৰু এইটো সি লণ্ডনত থাকোতে বুজি পাইছিল, আৰু সেইবাবে সি লণ্ডনত পোৱা সকলো ঘৰ জব এৰি থৈ পুনৰ ভাৰতলৈ ঘূৰি আহিছিল। আৰু এইবাৰ সি একেবাৰে ভাৰতলৈ ঘূৰি আহিছে, আৰু সি তাইক কৈছিল যে সি এতিয়া পুনৰ শূন্যৰ পৰা ইয়াতে আৰম্ভ কৰিব, আৰু এইবাৰ সি আম্মুক পাবলৈ পুনৰ চেষ্টা কৰিব, আৰু তাই যাতে মাজে মাজে আহি তাক লগ কৰেহি এই কথাও সি তাইক কৈছিল। আৰু তাৰ কথাবোৰ শুনি আম্মুৱে একো কোৱা নাছিলে। আৰু এইদৰে অৱশেষত বিক্ৰমে তাৰ ভুলবোৰ বুজি পোৱাৰ লগতে তাৰ জীৱনত আম্মুৰ গুৰুত্বটো কি সেইটো বুজি পাইছিলে। আৰু তাৰ পিছতে তাই ডিভোৰ্চ কাগজত চহী কৰিছিলে, আৰু দুয়োটা গাড়ী লৈ নিজৰ নিজৰ ঘৰলৈ গুচি গৈছিল। আৰু তেতিয়া আমি দেখা পাইছিলো যাওঁতে ৰাস্তা কমৰ দুচকু সেমেকি উঠিছিলে, আৰু আনপিনে আম্মু দুখী হৈছিলে। আৰু এইদৰে ইয়াতে মুভিখন শেষ হৈছিল।